টকা পইচা থকা প্ৰতিজন মানুহে সুখী হ'লহেঁতেন। তথাপিও টকা পইচা থকা মানুহৰ সমস্যা কম নহয়, সমস্যাবোৰ বেলেগ। টকা পইচা নাথাকিলে যে মানুহৰ জীৱনত সুখেই নাই। পৃথিৱীত এনেকুৱা কোনো মানুহেই নাই যাৰ সমস্যা নাই। তই ভুল ভাবিছ। প্ৰতিজন মানুহৰে সমস্যা আছে। টকা পইচাই সকলো সুখ কিনিব নোৱাৰে, মাত্ৰ তাৰ প্ৰকাৰবোৰ বেলেগ। তেনেকৈ হোৱা হ'লে আজি টকা পইচা থকা প্ৰতিজন মানুহে সুখী হ'লহেঁতেন। তথাপিও টকা পইচা থকা মানুহৰ সমস্যা কম নহয়, সমস্যাবোৰ বেলেগ। পৃথিৱীত এনেকুৱা কোনো মানুহেই নাই যাৰ সমস্যা নাই। প্ৰতিজন মানুহৰে সমস্যা আছে, মাত্ৰ তাৰ প্ৰকাৰবোৰ বেলেগ বেলেগ। জীৱনৰ সমস্যাবোৰ থকাটো ডাঙৰ কথা নহয়, কিন্তু সেই সমস্যাবোৰক গুৰুত্ব নিদি জীৱনটো উপভোগ কৰাটোহে ডাঙৰ কথা।